লৈ আনা নাই তা বাহিৰৰ পৰা লৈ আহিছে নাই বাহিৰৰ পৰা বি আনা নাই তাৰ মানে ভূপেন দাই এইটো জানিলে মানে মেৰে দম মেৰি মা না মেৰে দম মেৰি মা এটা একদম মানে ভাল আছে না ফিল্ম এইটো মোৰ জনাটো মানে এনেকুৱা মানে জানি পেলাই ফিল্ম বনাব লাগে বুলি ভূপেন দাই চালে নেকি আমাৰ এইটো ড্ৰামাটো চাইছে ড্ৰামাটো চাইছে ইকানো না তেতিয়া হি মানে এনেকুৱা মই ফিল্ম এইটোতো সঞ্জয় গান্ধীয়ে চাইছিলে ন গভৰ্ণৰ আছিল ন মোৰ নাম কোচ ৰিলু তাদু কোচ ৰিলু ভূপেন দা হাজৰিকা বেছি ভাল মানুহ আছিলে আমি সৰুৰ পৰা শুনি পাইছোঁ তেখেতে ঢেৰ মানে তাৰ এইটো গান গোৱা আৰু তাৰ সি কিবা ফিল্মৰ ডাইৰেক্টৰ বি আছিলে আৰু এনেকুৱা মানে তাৰ গানটো বেছি ফেমাছ হৈ পেলাই আমি সৰুৰ পৰা তাক গানটো শুনি পাইছোঁ তেতিয়া মানে তেতিয়াৰ পৰা এনে সৰুৰ পৰা আমি একদম মানে তাক ভাল পাইছিলোঁ তেতিয়া এনেকুৱা কৰোঁতে তেতিয়া আমি মানে আমাৰ এটা মেৰা দম মেৰি মা ফিল্মে কৰিছিলে তেতিয়া লগত থাকি পেলাই তাৰ লগতে আমি মানে কামটো কৰিলোঁ আৰু এতিয়া বি মানে একদম তাক আমাৰ লগত আছে নিচিনাই লাগি আছে মই তেতিয়া আপোনাৰ বয়স কিমান আছিল কি ক্লাছত আছিল আপুনি তেতিয়া মই ক্লাছ 6 আছিলে মানে 13-14 এনেকুৱা আছিল তেনেকুৱা আছিল না আৰু আপোনাৰ যেটো এক্টিং লৈছিল কি আছিল নামটো কি আছিল সিনেমাৰ সেই এক্টিংটোৰ এক্টিংটোৰ মই ষ্টুডেণ্ট ফাৰ্ষ্ট ষ্টুডেণ্ট হৈ তাৰপিছতে মই চাইডতে মোক দিছিলে আৰু এইটো পাৰ্টটো কি পাৰ্টত দিছে মইতো তেতিয়া এটা অলপ সৰুবি আছিলে তেতিয়া ইমানটো মনত নাই আৰু কোন আছিলে ভূপেন দা কিমান দিন আপোনাৰ লগত আছিল আপোনালোকৰ লগত ইয়াত শ্বুটিং কৰোতে কিমান টাইম লাগিছিল আমাৰ শ্বুটিং কৰাটো মই 2 মাহ লগতে আছিলে আৰু এটো ইয়াত আমাৰ জিৰত নহয় ইয়াৰ পৰা অলপ মানে 50 কিলোমিটাৰ ইয়াজালি তাতে আছিলে তেতিয়া লগতে 2 মহিনা এনেকুৱা আমি ইয়াজালিত থাকিছিলোঁ তাৰপিছতে আৰু মইতো আহি গ'লো জিৰ না তেতিয়া কি জানে আৰু ইয়াতে শ্বুটিং কাৰণে কিবা আছিলেই হ'বলা লাষ্টটো মই ইমানটো নাজানিম এইটো চিনেমাটো যেতিয়া শ্বুটিং কৰিল তাৰপিছত যেতিয়া টেলিকাষ্ট কৰিলে আপুনি চাইছিলে নাই চিনেমাটো এইটো আমাক এইটো কলিকতাতে দেখাম বুলি কৈছিলে না তেতিয়া তাত দেখাই দিয়া নাই আমাক ইটানগৰত মাতি ইটানগৰতে আমাক এইটো চিনেমা হলত দেখাইছিলে মনটো পুৰা ভাল লাগি গৈছিল এইটো মই ওলাই আছো দেখিছিলোঁ একদম মানে পুতি কিন্তু তেতিয়া মই মাম পাৰ্ট আছিলে কিন্তু মোক মাম পাৰ্টটো দিয়া নাই সৰু আছে বুলি তেতিয়া মোক ষ্টুডেণ্ট এনেকুৱা চাইডতে দিছিলে তেতিয়া মোক নিজক দেখি পাই মই ভালে লাগিছোঁ আপোনালোকে ভাবিছে যে একেটা যে ক'লে মা পাৰ্ট আছিলে এখন নাটক ড্ৰামা আৰু মেৰি ধৰম মেৰি মা এই জিৰোৰ পৰা এই অঞ্চলটোৰ পৰা সমগ্ৰ অৰুণাচলৰ বিভিন্ন মঞ্চত সেই সময়ত তেওঁলোকে পৰিৱেশন কৰিছিল আৰু এই নাটকখনে সেই সময়ত অৰুণাচল প্ৰদেশৰ যিজন গভৰ্ণৰ আছিলে যিজন ৰাজ্যপাল আছিল তেওঁ এবাৰ চাইছিলে আৰু চাওঁতে তেওঁৰ লগত সেই সময়ত আছিলে তেওঁ কি পদবীত আছিল আমি নাজানো সঞ্জয় গান্ধী প্ৰয়াত তেখেত আছিল আৰু সঞ্জয় গান্ধীক হয়তোবা এই গভৰ্ণৰজনে কৈছিল যে এইটো এটা ফিল্ম বনাব পাৰি আৰু তেতিয়াই এজন চিত্ৰনাট্য বিচাৰিছিলে সেই সময়ত এজন চলচ্চিত্ৰ ডাইৰেক্টৰ বিচাৰিছিলে সঞ্জয় গান্ধীয়ে কৈছিল যে মই এইটো মা ইন্দিৰা গান্ধীক কমগে আৰু ইন্দিৰা গান্ধীয়ে যেতিয়া গম পাইছিল তাৰপিছত এই চিনেমাটো এই ড্ৰামাটো চিনেমা কৰিবৰ কাৰণে সেই সময়ত এজন ভাল ডাইৰেক্টৰ বিচাৰিছিল তেতিয়াই ডক্টৰ ভূপেন হাজৰিকা আহিছিল 1974 মানৰ পৰা এইটো ষ্টাৰ্ট হৈছিল আৰু 76ত এইটো চিনেমা হৈছিল আৰু সেই নাটকটোত এখেতৰ ৰোল আছিল মা কিন্তু পিছত চিনেমাটো যেতিয়া হ'ল তেখেতক এগৰাকী কো এক্ট্ৰেছৰ তেখেতক পাৰ্ট দিছিল ঠিকে আছে হয় তেতিয়া আমাৰ লগতে পাৰ্ট তাত যিজনে আমি একেলগে মানে তাত পাৰ্ট কৰিছিলোঁ সিহঁতে মোক মাম পাৰ্ট দিবলৈ কৈছিলে লেকিন ভূপেন দাই ক'লে মানে সি সৰু তাক এতিয়া মাম পাৰ্ট দিব নাই পাৰিম